হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ আগত দুটা অসমীয়া শব্দ মানে প্ৰায় শুনিবলৈ একে শব্দকেইটা কিন্তু তাৰ অৰ্থ কিন্তু বেলেগ বেলেগ হয়। সেই অৰ্থ দুটা আজি আপোনালোকক ক'ম। মানে সেই দুটা শব্দ মানে অলপ মোৰো পাজুল লাগে, মানে সময় সাপেক্ষে সেইকেইটা অৰ্থ সম্পূৰ্ণ বেলেগ হয় কিন্তু শুনিবলৈ প্ৰায় একে লাগে উচ্চাৰণ। সেইকাৰণে মই এইটো শব্দ মানে এই দুটা শব্দ বহুতক মানে ভুলকৈ প্ৰয়োগ কৰা দেখোঁ, শুনিছোঁ মানে। সেইকাৰণে মই ভাবিছোঁ অলপ সেই দুটা শব্দ মই বিশেষ নাজানো বৰ, কিন্তু এতিয়া অলপ সেই দুটা শব্দৰ ওপৰত জানিছোঁ। সেইকাৰণে আপোনালোকক ক'ম। সেই দুটা হৈছে অনুসৰণ আৰু অনুকৰণ। হয়তো বহুতে জানে, জনাবৰ কাৰণে নহয় বাৰু, যোনবোৰে নাজানে সিহঁতৰ কাৰণে। অনুকৰণ মানে হৈছে কিবা এটা বস্তু বা কাৰোবাৰ একদম হুবহু নকল কৰিবলৈ চেষ্টা কৰা। মানে এতিয়া ধৰক কোনোবা এজন আপোনাৰ আগে আগে ধৰক খোজকাঢ়ি গৈ আছে বা তেখেতে যিটো শৈলীত কথা কৈছে, যিটো ভংগীমাত দি কথা কৈছে, সেইবিলাক একদম আপুনি হুবহু তেখেতৰ দৰে কৰাটোক হৈছে অনুকৰণ। আৰু অনুসৰণ মানে হৈছে কিবা এটা বস্তু, মানে সেইটো বস্তুৰ ওপৰত তেখেতৰ মূল ভাৱটো বা যিকোনো বস্তুৰ ওপৰত আপুনি অনুসৰণ কৰিবলৈ গৈছে, সেই অনুসৰণ কৰিবলৈ যোৱা বস্তুটোৰ ওপৰত তেখেতৰ মূল ভাৱটো জানি লোৱা, তেখেতৰ প্ৰকৃতিটো আচলতে জানি লোৱা, সেই বস্তুটোৰ বিষয়ে জানি পেলাই আপুনি নিজৰ মতে সজাই মেলি যিটো কৰিব, সেইটোক হৈছে অনুসৰণ বুলি কয়। এতিয়া ধৰক অনুকৰণৰ এটা এক্সাম্পল হৈছে, এতিয়া ধৰক ভূপেন হাজৰিকাদেৱে গান গায়, তেখেতৰ দৰে হুবহু মাতটো উলিয়াই যোনটো সুৰত তেখেতে গান গায় বা তেখেতৰ গান গোৱা শৈলীটো কেনেকুৱা ধৰণৰ, তেনেকুৱাটো ফ'ল' কৰাটো হৈছে আমাৰ অনুকৰণ। আৰু অনুসৰণৰ উদাহৰণ হৈছে কি, এতিয়া ধৰক ভূপেন হাজৰিকাদেৱৰ চিন্তাধাৰা, তেখেতৰ সমাজৰ প্ৰতি কৰা ত্যাগ, সেইবিলাক গোটেইবিলাক আয়ত্ত কৰি মই ধৰক তেখেতক অনুসৰণ কৰিছোঁ। তেখেতে আমুক কাম কৰিছিলে, সেইবিলাক ময়ো কৰিম বুলি ভাবি পেলাই, কিন্তু মই কামবোৰতো নিজে কৰিব লাগিব। সেই নিজৰ মতে কিন্তু ভাবিছোঁ মই ডক্টৰ ভূপেন হাজৰিকাদেৱক তেখেতে কৰা ত্যাগবোৰৰ কথা ভাবি পেলাই সেইবিলাক ময়ো কৰিম বুলি ভাবিছোঁ, কিন্তু কৰিছোঁ মই নিজৰ কামবিলাক। সেইটো হৈছে অনুসৰণ কৰা। সেইটো ঠিক একদম নকল কৰা নুবুজায়। অনুকৰণটো হৈছে একদম নকল কৰা হুবহু, আৰু অনুসৰণটো হৈছে তেখেতৰ মূল ভাৱটো জানি পেলাই নিজে ব্যৱহাৰ কৰাটো।